Hey guys, good morning. MN Creation and Blogger আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এতিয়া বাজিছে 11:30 আৰু মই ওলাইছো ডক্টৰৰ ওচৰত যাবলৈ কাৰণ ধৃষৰ আজি 4 দিন ধৰি তাৰ বিৰাট লেট্ৰিন হৈ আছে আৰু সৰ্দি নাই তেনেকৈ কেতিয়াবা মাজে মাজে এবাৰ দুবাৰ নাকেৰে ওলাই গতিকে লেট্ৰিনটো হৈ আছে। লেট্ৰিনো তেনেকুৱা কৰা নাই কিন্তু যি দুবাৰ এবাৰ কৰে কিন্তু লেট্ৰিনটো একদম পানী আৰু বদ হজম টাইপ হৈছে তাৰ ছাগে আৰু কিবা খোৱালে বমি কৰি দিয়েহি। একো খোৱাই নাই যেতিয়া লেট্ৰিন সেইকাৰণে হোৱাই নাই বাৰু। যি এবাৰ খাইছে আলু পিটিকা ভাত সেয়াই যেতিয়া লেট্ৰিন কৰে নহয় তেতিয়া একদম পানী ওলাই লেট্ৰিন আৰু বমিটো আছেই লগতে। গতিকে ভাবিছোঁ হোমিওপেথিক দেখালোঁ কিন্তু কাম কৰা নাই তাক। গতিকে এতিয়া ভাবিছোঁ এবাৰ ডক্টৰক দেখাই আনো প্ৰতীক্ষাত গৈ। সেয়া আজি যাব ওলাইছোঁ, এতিয়া ৰেডি হৈছোঁ। গতিকে চাই থাকক ভিডিঅ'টো, কি কয়নো ডক্টৰে আপোনালোকক জনাই আছোঁ। আহি পালোঁ আমি। ধৃষ আৰু ককাক আগে দৌৰিছে। গৈ আছোঁ। এপইণ্টমেণ্ট ল'লোঁ। এপইণ্টমেণ্ট লৈ এতিয়া বহি আছোঁ। বহুত টাইম লাগিব, বহুত পেচেণ্ট আছে। কি কৰোঁ, সিটো অকণমান খেলিলে, আহিয়ে খেলাত লাগি গৈছিলে একদম। এতিয়া আহিছে, আহি মোৰ ওচৰতে বহি আছে। মাস্কখন খুলি দিছে, একদম গৰম উঠি গৈছে তাৰ। এতিয়া 2-3টাই বাজিব চাগে, যিটো দেখিছোঁ। চাই লওঁ কি হয় আৰু ঠিক নাই একো। যদি আৰু লেট্ৰিন লাগি যায় আৰু উপায় নাই ইয়াতে, কাৰণ আমাৰ অহাত দেৰি হ'ল। 12টামান বাজি গৈছে আমি আহোঁতে। এতিয়া 2টামানটো বাজিবহে। বহুত পেচেণ্ট আছে। চাই লওঁ কি হয়, চাই থাকক ভিডিঅ'টো। ধৃষ আকৌ খেলিব গৈছে। সি তাৰমানে ৰ'ব পৰা নাই, বাকীবিলাকে যে খেলি আছে সি ৰৈ থাকিব পৰা নাই। ভাগৰ লাগিলে অকণমান আহি বহে মোৰ ওচৰত, আকৌ যাই খেলিবলৈ। তাত বহি একদম আমনি লাগি গৈছিলে। অকণমান ওলাই আহিছোঁ বাহিৰলৈ, যিহেতু আমাৰ বহুত টাইম আছে। 21, এতিয়া 6ও শেষ হোৱা নাই। 6 নম্বৰটো গৈছেহে ভিতৰলৈ। সেইবাবে অকণমান ওলাই আহিছোঁ বাহিৰলৈ আধা ঘণ্টামানৰ কাৰণে। মোৰ বিৰাট ভোক লাগিছে। ভাবিলোঁ ইয়াতে খাই যাওঁ কিবা এটা। ফুড কৰ্ণাৰ এখন আছে ইয়াতে প্ৰতীক্ষাৰ বিল্ডিঙৰ তলতে। খাবলৈ আহিছোঁ এতিয়া। কিবা এটা খাই লওঁ, মোৰ বিৰাট ভোক লাগিছে। ইয়াক বাৰু নোখোৱাওঁ ধৃষক, কাৰণ তাক বাহিৰৰ বস্তু যেনেদৰে দিয়া নাই এতিয়া, যিহেতু তাৰ পেটৰ কমপ্লেইন হৈ আছে। পাপা আৰু ময়ে কিবা এটা খাই লওঁ। চাই থাকক ভিডিঅ'টো। এয়া খাই হ'ল, জাষ্ট ওলাই আহিছোঁ খাই মেলি। আহি গ'লোঁ ইয়াতে, আহি বহিছোঁ। বেজি দিব, বেজি নিদিয়ে। বদমাচি কৰিলেহে বেজি দিয়ে। চাওকচোন, এতিয়া 2:30 বাজি গ'ল আৰু এতিয়ালৈকে ইমান পেচেণ্ট আছে। মোৰ যে কেতিয়া হ'ব, মোৰ টাইম কেতিয়া আহিব। খাই বৈ আহিলোঁ, আহি এতিয়া বহি আছোঁ। তথাপিও হোৱাই নাই আৰু বহুত আছে পেচেণ্ট। এতিয়া 4-5টা বাজিব চাগে। সিও ভাত খাই অহা নাই, বিৰাট দুৰ্বল লাগিছে তাৰো।
ইয়াতে এইখিনি কৰি দিয়াৰ কাৰণে খুব ভাল হৈছে প্ৰতীক্ষাত, কাৰণ ল'ৰা ছোৱালীবিলাকে ৰৈ থকা সময়খিনি গাৰ্জেনক আমনি নকৰে, নহ'লে খুব আমনি কৰে সিহঁতে এইখিনি সময় ৰৈ থকা সময়খিনি ইয়াতে খেলি থাকিব পাৰে আৰু মানে আমনি নাপায় তাহাঁতেও। গতিকে খুব ভাল হৈছে এইখিনি কৰি দিয়ে। ধৃষে পূৰা খেলিছে কিন্তু। হে গাইজ, এই জাষ্ট আহি পাইছোঁ। সেই 11:30 বজাতে যোৱা আৰু এতিয়া ৰৈ এতিয়া বাজিছে 4:15 আৰু এতিয়াহে আহি পালোঁ ঘৰ। ইমান সময় ৰ'ব লগা হয়, বহুত পেচেণ্ট থাকে প্ৰতীক্ষাত, আৰু আচলতে এপইণ্টমেণ্ট লৈ যাব লাগে, কিন্তু মই এপইণ্টমেণ্ট লোৱা নহ'ল, কাৰণ মই যাওঁ নাযাওঁ কৰি কাৰণ হোমিঅ'পেথিকত দেখাইছিলোঁ মই তাক। গতিকে মই যাওঁ নাযাওঁ কৰি মই এপইণ্টমেণ্ট লোৱা নহ'ল আৰু হঠাতে ওলাই গুচি গ'লোঁ। গতিকে মোৰ বহুত দেৰি হৈ গ'ল। অলৰেডি বহুত বুকিং হৈ গৈছিলে। মই 20 নে 21ত পৰিছিলোঁ। গতিকে সেইকাৰণে ইমান লেট হ'ল। আগতে যদি এপইণ্টমেণ্ট লোৱা থাকে তেতিয়াহ'লে যিটো টাইমত পঢ়োঁ সেইটো টাইমত যাব পাৰি আৰু তেতিয়া ইমান সময় ৰ'ব নালাগে। সেইকাৰণে আৰু মোৰ বহুত ৰ'ব লগা হ'ল। এতিয়াতো 4:30 বাজিলে বা এটা সামান্য কিবা এটা বনাওঁ। ইয়াক বাৰু ডক্টৰে বদ হজম হোৱা বুলিয়ে কৈছে, বস্তুবিলাক ভালকৈ হজম হোৱা নাই, গেছৰ প্ৰব্লেম হৈছে অলপ, সেনেকৈ কৈছে। মেডিচিন দিছে, মেডিচিনখিনি খোৱাওঁ, চিন্তাৰ কাৰণ নাই বুলি কৈছে একো। এদিন নন ভেজ খুৱাবলৈ একদম মানা কৰিছে, ভেজ খুৱাব দিছে, যিমান পাৰোঁ নৰ্মেল, আৰু ভাতটো অকণমান সিজাই খুৱাব দিছে। গতিকে ইমানেই আৰু। ওচৰত গৈ কি কৰিলা? কান্দিলা? কিয় কান্দিলা? ই ডক্টৰৰ ওচৰত গৈ ইমান কান্দিছে, বাপৰে। দিম বুলি ক'লে সি একদম পূৰা বিৰাট ভয় কৰে, ইমান কান্দিলে। ডক্টৰ আংকেলে কি ক'লে তোমাক? বেজি দিম বুলিতো নাই কোৱা তোমাক কৈছে, ইয়াক কৈছে ডক্টৰে যে ধৃতিস্মান তুমি কান্দাত ফাৰ্ষ্ট প্ৰাইজ পাবা একদম। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি উঠি কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকৰ ওচৰলৈ যাব। তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰোঁ। বাই। প্লিজ বাই দিয়া, বাই।